কৰিব ওলাইছোঁ। আজি হৈছে ফেব্ৰুৱাৰীৰ 5 তাৰিখ মঙলবাৰ, গতিকে পলম নকৰি আজিৰ দিনটোৰ ৰাশিফলটো চাওঁ আহক। চ' প্ৰথমতে আছে মেঘ ৰাশি। মেঘৰ ক্ষেত্ৰত হৈছে এই ৰাশিৰ জাতক জাতিকাৰ উচ্চ শিক্ষা আৰু গৱেষণা কৰ্মৰ কাৰণে বিদেশ গমন হ'ব পাৰে। যৌথ ব্যৱসায়ত সতৰ্ক থকা ভাল। শুভ ৰং বগা আৰু শুভ সংখ্যা হৈছে 2। তাৰপিছত হৈছে বৃষ ৰাশি। বৃষৰ ক্ষেত্ৰত হৈছে আজিৰ দিনটো খং-ৰাগ নিয়ন্ত্ৰণ কৰিলে ভাল ফল পাব। ঘৰুৱা দিশত কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে গুৰুজনৰ সৈতে পৰামৰ্শ কৰা ভাল হ'ব। তাৰপিছত আছে মিথুন। মিথুনৰ ক্ষেত্ৰত হৈছে পুৰণি বেমাৰে শাৰীৰিক কষ্ট বৃদ্ধি কৰিব পাৰে। ঘৰত কোনো মাংগলিক অনুষ্ঠান হোৱাৰ যোগ। সন্তানৰ ভাল। শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হৈছে 3। তাৰপিছত আছে কৰ্কট। কৰ্কটৰ ক্ষেত্ৰত হৈছে নিবনুৱাৰ ভাল বেয়া মাজেৰে পাৰ হ'ব। শৰীৰ মধ্যম উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। দাম্পত্য আৰু প্ৰেমত মজলীয়া। শুভ ৰং হৈছে ইটা আৰু শুভ সংখ্যা হৈছে 7। তাৰপিছত আছে সিংহ। সিংহৰ ক্ষেত্ৰত আছে আপোনাৰ আৰ্থিকত বেয়া নহ'ব। বিদ্যাত শুভ। উচ্চ শিক্ষাত যত্নৰ প্ৰয়োজন আছে। ভ্ৰমণৰ যোগ আছে আৰু ঘৰুৱাত মজলীয়া। তাৰপিছত আছে কন্যা। কন্যাৰ ক্ষেত্ৰত আছে মনৰ কোনো পুৰণি আশা পূৰণ হ'ব। ভাই ভনীৰ মাজত সদভাৱ বজাই ৰাখিব। ভ্ৰমণত শুভ আৰু প্ৰেমত হৈছে বাধা। তাৰপিছতে তুলা। তুলাৰ ক্ষেত্ৰত দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ'ব। ৰাজনীতিবিদসকলৰ কাৰণে পৰিস্থিতি জটিল হ'ব পাৰে। প্ৰয়োজনত বন্ধুৰ সহায় পাব। শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে 6। তাৰপিছত আছে বৃশ্চিক। বৃশ্চিকৰ ক্ষেত্ৰত হৈছে দিনটোত কৰ্ম ব্যস্ততা দেখা যায়। সৰু সুৰা ভ্ৰমণৰ যুগ। কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি কৰিব। বন্ধুৰ সহায় পাব আৰু শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হৈছে 4। আৰ্থিক লেনদেনত সতৰ্ক থাকিব। সন্তানৰ সাফল্যত আনন্দিত হ'ব আৰু কন্যা সন্তানৰ বিবাহৰ কথা আগবাঢ়িব। শুভ ৰং হৈছে গুলপীয়া। তাৰপিছত আছে মকৰ। মকৰৰ ক্ষেত্ৰত হৈছে কৰ্মক্ষেত্ৰত খেলি মেলি হোৱাৰ আশংকা আছে। সহকৰ্মীৰ লগতো মতভেদ হ'ব পাৰে। প্ৰেমত ভাল। দূৰ ভ্ৰমণ। শুভ ৰং হৈছে আকাশী নীলা আৰু শুভ সংখ্যা হৈছে 1। কুম্ভৰ ক্ষেত্ৰত আছে সামাজিক পৰিসৰ বৃদ্ধি পাব। মাটি বাৰী ক্ৰয় কৰাৰ কথা নভবাই ভাল হ'ব। নিবনুৱাৰ কৰ্ম লাভৰ যুগ। উচ্চ শিক্ষাত যত্নৰ প্ৰয়োজন আছে। শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হৈছে 8। তাৰপিছত আছে মীন। মীনৰ ক্ষেত্ৰত হৈছে বিদ্যাৰ্থীৰ কাৰণে দিনটো ভাল। প্ৰেমত ভাল হ'লেও দিনটো শেষৰ ভাগত ভুল বুজাবুজিৰ কাৰণে সাময়িক দূৰত্ব বৃদ্ধি হ'ব পাৰে। সন্তানৰ স্বাস্থ্য নজৰ ৰাখক। শুভ ৰং হৈছে মটীয়া আৰু শুভ সংখ্যা হৈছে 2। ত বন্ধুসকল, আজিৰ দিনটো ৰাশিফলটো ইমানেই আছিলে। যদি প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকৰ দিনটোৰ ৰাশিফলটো মই ডেইলি মোৰ চেনেল আপলোড কৰিম। যদি বিচাৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব নাপাহৰিব। আৰু আপোনালোকৰ দিনটোৰ লগত মিলিলে নাই প্লিজ কমেণ্ট বক্সত জনাব।